মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ গতি পাঠটোৰ মই পেজ নম্বৰ এখনত থকা কেইটামান প্ৰশ্ন লৈ লৈছোঁ। এখন বাছ ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ত্বৰণেৰে 2 মিনিট সময় গতি কৰিলে গাড়ীখনে লাভ কৰা দ্ৰুতি আৰু অতিক্ৰম কৰা দূৰত্ব উলিওৱা। হলনে? আমাক ইয়াত কি দিছে? বাছ এখন ৰৈ থকা অৱস্থা। এতিয়া গাড়ী এখন যেতিয়া ৰৈ থাকে তেতিয়া গাড়ীখনৰ প্ৰাৰম্ভিক বেগ কি হ'ব? মই আগৰ ক্লাছতো কৈছিলোঁ, সদায় কি হ'ব? 0 হ'ব। তাৰপিছত কি দিছে? ত্বৰণ দিছে। ত্বৰণ কিমান দি আছে? 0.1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। তাৰপিছত সময় কিমান দিছে? 2 মিনিট। 2 মিনিটটো আমি ছেকেণ্ডলৈ নিব লাগিব। তাৰপিছত আমি কি উলিয়াব লাগিব? গাড়ীখনে লাভ কৰা দ্ৰুতি অৰ্থাৎ ভি উলিয়াব লাগিব। যেহেতু ইয়াত কি দিছে? ইউ দিছে, তাৰপিছত এ দিছে, টি দিছে। এতিয়া আমি কি উলিয়াব লাগিব? ভি উলিয়াব লাগিব। গতিকে আমাৰ ৰিলেশ্যনটো কি আছিলে? ভি ইকুৱেল ইউ প্লাছ এ টি। সেইটো ফৰ্মুলাৰ পৰা আমি কৰিম। এতিয়া ইয়াত লিখা এই নম্বৰৰ কাৰণে কৰিছোঁ। ইয়াত কি হ'ব? প্ৰাৰম্ভিক বেগ কি হ'ব? প্ৰাৰম্ভিক বেগ সদায় জানিবা, যেতিয়া গাড়ী এখন ৰৈ থাকে তেতিয়া কি হ'ব? ইউ ইকুৱেল 0 মিটাৰ পাৰ ছেকেণ্ড। তাৰপাছত ত্বৰণ দিয়া আছে। ত্বৰণ এ ইকুৱেল 0.1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, বা মিটাৰ ইনটু ছেকেণ্ড ইনভাৰ্চত লিখিলেও হ'ব স্কুৱেৰটো, নিজৰ কথা সেইটো। তাৰপাছত সময় কিমান দিয়া আছে? সময় দিছে তোমালোকৰ 2 মিনিট। এতিয়া 2 মিনিট হ'লে কিমান হ'ব? 1 মিনিটত 60 ছেকেণ্ড, গতিকে 2 পূৰণ 60 হ'লে 120 ছেকেণ্ড। সেইটো মনত ৰাখিবা, হ'ব? এতিয়া অন্তিম বেগ ইকুৱেল কিমান? অন্তিম বেগ ভি ইকুৱেল কিমান? হয়নে? এইটো উলিয়াব লাগিব। আমি জানো যে কি আছিলে? ভি ইকুৱেল ইউ প্লাছ এ টি। ইউ কিমান আছে? 0 প্লাছ এ আছে 0.1 ইনটু টি আছে 120। এতিয়া এইটো কি হ'ব? শূন্যটো 0 হ'ব। গতিকে 0.1 আৰু 120 কৰিলে কি হ'ব? হয়নে? এইটো পূৰণ কৰিলে কিমান হ'ব? আমাৰ 12 মিটাৰ পাৰ ছেকেণ্ড। হয়নে? কি হ'ব সেইটো? কাৰণ 0.1 মানে কি? কিহৰ সমান? 10/1 সৈতে সমান। গতিকে 10/1 পূৰণ 120 কৰিলে কিমান হ'ব? 0 গুচি গ'ল, 12। এনেকৈ শ্বৰ্ট ট্ৰিক্সত আমি উলিয়াব পাৰিম। গতিকে এইটো হ'ল আমাৰ 12 মিটাৰ পাৰ ছেকেণ্ড। গতিকে ইয়াত লিখি দিবা, গতিকে গাড়ীখনৰ দ্ৰুতি কিমান আছিল? 12 মিটাৰ পাৰ ছেকেণ্ড। হ'ব? এইটো কাৰণে হ'ল। এতিয়া অতিক্ৰম কৰা দূৰত্ব উলিওৱা। এতিয়া দূৰত্বৰ সূত্ৰ কি আছিলে? তোমালোকে পাইছিলা নহয়? দূৰত্বৰ সূত্ৰ কি আছিলে? এছ ইকুৱেল ইউ টি প্লাছ হাফ অফ এ টি স্কুৱেৰ, হয় নে নহয়? সেইটো সূত্ৰত তোমালোকে কৰিলে। দূৰত্বৰ সূত্ৰ আমি পাওঁ বুলি লিখা, বিৰ কাৰণে কৰিছোঁ দেই। আমি পাওঁ এছ লাগে আমাক, কাৰণ এছ মানে দূৰত্ব। ইউ টি প্লাছ হাফ অফ এ টি স্কুৱেৰ। ইউটো 0, টিটো আছে 120 যোগ হাফ ইনটু এটো আছে 0.1, টি স্কুৱেৰ মানে কিমান হ'ব? 120 বৰ্গ। হয়নে? এইটো হ'ব 0 পূৰণ 120 কৰিলে 0, হাফ ইনটু এইটো কৰিলে কিমান হ'ব? হাফ ইনটু 0.1 ইনটু 120 বৰ্গ কৰিলে 12 12 144, 0 স্কুৱেৰ মানে 2টা 0 আহি যায়। হয়নে? এতিয়া কি হ'ব? 2 কৰিলে ইয়াত কিমান বাৰ যাব? 2 7 গুণ 14, 2 2 গুণ 4, 0 0। গতিকে এইটো হ'ব 0.1 পূৰণ 7 2 0 0 হ'লে কিমান হ'ব? তোমাৰ 720 মিটাৰ। হয়নে? গতিকে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব? 720 মিটাৰ। তোমালোকে এই ৰিলেশ্যনবিলাক চাবা, হয়নে? ইয়াত কি দিয়া আছে সেইটো মতে ফৰ্মুলাবিলাক পাইছিলাই গতিৰ সূত্ৰ।
সহায়ত তোমালোকে কৰিবা। আৰু কনচেপ্টটো এইটো, যদি গাড়ীখন প্ৰথমতে ৰখাই থাকে তেনেহ'লে সেইটো প্ৰাৰম্ভিক বেগ সদায় শূন্য ধৰিবা। এইটো হৈ গ'ল। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো আছে, ৰেলগাড়ী এখন 90 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ দ্ৰুতিৰে গতিশীল অৱস্থাত আছে। -0.5 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ সুষম ত্বৰণ সৃষ্টি হোৱাকৈ গাড়ীখনত ব্ৰেক প্ৰয়োগ কৰা হ'ল। ৰেলগাড়ীখন ৰোৱাৰ আগলৈকে কিমান দূৰ আগবাঢ়ি গ'ল? হ'লনে? ইয়াত কি দিয়া আছে? প্ৰাৰম্ভিক বেগ দিয়া আছে 90 কিলোমিটাৰ পাৰ আৱাৰ। এইটো আমি মিটাৰ পাৰ ছেকেণ্ডত নিব লাগিব। দিয়া আছে প্ৰাৰম্ভিক বেগ u ইকুৱেল 90 কিলোমিটাৰ পাৰ আৱাৰ, হ'লনে? এইটো কিমান হ'ব? 90 ইনটু 1000, তলত কিমান হ'ব? 60 ইনটু 60, 0 0 গুচি গ'ল, 0 0 গ'ল, 6 90 15 বাৰ, হ'লনে? ওপৰত হ'ল 15 পূৰণ 10 কৰিলে 150, তলত 6, 6 150 কিমান বাৰ যাব? 6 2 12, 6 25, 25 কি হ'ব? মিটাৰ পাৰ ছেকেণ্ড। গতিকে প্ৰাৰম্ভিক বেগ কিমান পালা? 25 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া ইয়াত অন্তিম বেগ কি হ'ব? গাড়ীখন কি হ'ল? ব্ৰেক প্ৰয়োগ কৰি ৰখোৱা। 90 কিলোমিটাৰ পাৰ আৱাৰত গাড়ীখন গৈ আছিলে, হ'লনে? ব্ৰেক মাৰি ৰখাই দিলোঁ, তেতিয়া অন্তিম বেগ কি হ'ব? শূন্য হ'ব। মানে ৰখোৱা মানে কি হ'ব? শূন্য হ'ব। গতিকে ইয়াত ধৰি ল'বা, এইটো অন্তিম বেগ কি হ'ব? 0 মিটাৰ পাৰ ছেকেণ্ড হ'ব। সেইটো তোমালোকে লৈ ল'বা। তাৰপাছত ত্বৰণ কিমান দিছে? ঋণাত্মক ত্বৰণ দিছে, যিহেতু ব্ৰেক প্ৰয়োগ কৰিছে। ত্বৰণ a ইকুৱেল কি হ'ব? -0.5 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, হ'লনে? এইটো ঋণাত্মক ত্বৰণ। -0.5 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। এতিয়া আমাক লাগিব কি? এছ লাগিব। এতিয়া ইউ, এইটো ভি দে, অন্তিম বেগটো ভি ধৰিবা। আমাক ইউ দিছে, ভি দিছে, এ দিছে। এতিয়া আমাক লাগিব কি? এছ লাগিব। গতিকে আমাৰ ফৰ্মুলা কি আছিলে? টুৱাইচ এ এছ ইকুৱেল ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ। এইটো ফৰ্মুলা আমাৰ ইয়াত কি হ'ব? ভাল হ'ব, কাৰণ ইয়াত টাইম দিয়া নাই। নহ'লে আমি এছ ইকুৱেল ইউ টি প্লাছ হাফ অফ এ টি স্কুৱেৰ, সেইটো ফৰ্মুলাটো আমি কৰিব পাৰিলোঁ। গতিকে ইয়াত এইটো ফৰ্মুলাতে কৰা আমি পাম টুৱাইচ এ এছ ইকুৱেল ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ, বা ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ ইকুৱেল টুৱাইচ এ এছ। এইটো গতিকে এছ ইকুৱেল কি হ'ব? তলত 2a, ওপৰত ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ। একে কথা, ভি স্কুৱেৰটো ভিটো হ'ব 0, গতিকে 0 স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ হ'ব 25 স্কুৱেৰ। টুৱাইচ এ হ'লে 2 ইনটু -0.5, হ'লে ওপৰত হ'ব 25 625 মাইনাছ 625, শূন্যৰ কাম নাই। 2 পূৰণ 0.5 কৰিলে 1, গতিকে তলত হ'ব -1, হ'লনে? এতিয়া কিমান হ'ব? 625 মাইনাছ মাইনাছ গুচি গ'ল, 625 কি হ'ব? মিটাৰ, হ'লনে? গতিকে আমাৰ দূৰত্ব ওলাই গ'ল। গতিকে ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব 625 মিটাৰ। এনেকৈ কৰিবা। নিশ্চয় এইটো প্ৰশ্ন দুটা বুজি পাইছা। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।